মণিপুৰৰ যিটো নেকেট আৰু গেংৰেপ হৈছে যাতে মহিলাবিলাকৰ ওপৰত এনেকুৱা আৰু অত্যাচাৰ নহয় আৰু যাতে সোনকালে শান্তি ঘূৰি আহে সেইকাৰণে আমি মাননীয় প্ৰধানমন্ত্ৰী আৰু মাননীয় আমাৰ ৰাষ্ট্ৰপতি বাইদেউলৈ এটা স্মাৰক পত্ৰ দাখিল কৰিলোঁ। কাৰ মাধ্যমে দি দিলে? হয়, SDO চিভিলৰ হাতত দিলোঁ আমি। এইটো অহাকালি ফ্লেক্সত পঠাব আমাৰ মাননীয় প্ৰধানমন্ত্ৰী আৰু মাননীয় আমাৰ ৰাষ্ট্ৰপতি বাইদেউলৈ অহাকালি যাব। আমি ডিমাণ্ড কৰিছোঁ, উই ডিমাণ্ডিং and condemning for all culprits are robbing and culprits are arrested by government. আপোনালোকৰ যিখিনি ডিমাণ্ড আছে যদি মানি নলয় অনাগত দিনত আপোনালোকে BPF কৰ্মী হৈ কি কৰিব? BPF কৰ্মী হৈ পেলাই আমি এনেকুৱা আন্দোলনটো চলাই যাম। লাগিলে আমি ৰাজপথত ওলাম যাতে মহিলাবিলাকৰ শান্তি হয়। যৌথভাৱে যিটো গেংৰেপ কৰিলে, যিটো মানে অত্যাচাৰ কৰিলে আমাৰ মহিলাবিলাকক ৰাজহুৱাভাৱে যিটো নেকেট কৰিলে, কৰি পেলাই যিটো অসন্মান কৰিলে, সেই অসন্মানৰ পৰিপ্ৰেক্ষিতত আমি এইটো আজি শান্তি যিটো ঘূৰি আহিব, এই শান্তি আশা কৰি পেলাই আমি এনেকুৱা কৰিলোঁ। আৰু ভৱিষ্যতে যাতে এনেকুৱা ক'তবা হয় মণিপুৰৰ বাহিৰেও আমাৰ ৰাজ্য বা ৰাষ্ট্ৰত এনেকুৱা হ'লে আমি গোটেই মহিলাখিনি যোগ হৈ পেলাই মহিলাৰ শান্তিৰ কাৰণে, মহিলাৰ অগ্ৰাধিকাৰৰ কাৰণে, মহিলাৰ অধিকাৰৰ কাৰণে আমি যুঁজি যাম। ৰাজ্য তথা আমাৰ ভাৰতবৰ্ষত বিজেপি শাসিত চৰকাৰ আছে। বহুত দিন হ'ল এই ঘটনাটো, নিন্দনীয় ঘটনাটো সংঘটিত হোৱাৰ বহুত দিন হ'ল। এতিয়ালৈকে কিন্তু আমি তেনেকুৱা মানে ব্যৱস্থা দেখা নাই চৰকাৰৰ ফালৰ পৰা বা প্ৰশাসনৰ ফালৰ পৰা। কি ক'ব? হয়, আমি মহিলা হৈ পেলাই খুব দুখিত। কৰিব লাগিছিল আমাৰ মহিলাবিলাকৰ যিটো মানে অধিকাৰ এইটো সাব্যস্ত কৰিব লাগিছিল। আমাৰ মহিলাৰ মান সন্মানটো বজাই ৰাখিব লাগিছিল। এনে কাগজে পত্ৰে টিভিয়ে ৰেডিঅ'য়ে আমি দেখিবলৈ পাওঁ বা শুনিবলৈ পাওঁ মহিলাৰ অগ্ৰাধিকাৰ, মহিলাৰ সম অধিকাৰ, মহিলাৰ ৰাজনীতিৰ অধিকাৰ, মহিলাৰ অৰ্থনীতিৰ অধিকাৰ, কিন্তু আমি কাৰ্যক্ষেত্ৰত সফলতা হোৱা দেখা নাই। এই ক্ষেত্ৰত আমি চৰকাৰক অনুৰোধ কৰিছোঁ যাতে মহিলাৰ হৈ পেলাই মৰমৰ চকুৰে, হৃদয়ৰ চকুৰে যাতে মহিলাবিলাকক সন্মান কৰে, তাকে আমি চৰকাৰৰ ওচৰত অনুৰোধ কৰিলোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰত্যেকটো ভাষণত মানে দি থাকে যে বেটি বাঁচাও বেটি পঢ়াও, কিন্তু এয়াই নেকি মানে বেটি বাঁচাও? কেনেকুৱা শ্লোগান সিহঁতৰ এইটো? বেটি বাঁচাও বেটি পঢ়াও এইটো আমিও খুব ভাল পাইছিলোঁ শ্লোগানটো, কিন্তু কাৰ্যক্ষেত্ৰত এনেকুৱা অৱহেলা কৰাৰ কাৰণে আমি মহিলাবিলাক মনত আঘাত পাইছোঁ। আৰু সেই আঘাতৰ পৰিপ্ৰেক্ষিতত আমি মহিলা হৈ পেলাই চিৰজীৱন আমি যুঁজি যাম মহিলাৰ হৈ পেলাই। আৰু মহিলাৰ যিটো মানে পাব লগা অধিকাৰ, সেই অধিকাৰৰ কাৰণে আমি সাব্যস্ত কৰিবলৈ চৰকাৰৰ লগত আলোচনা মিলিত হ'ম।